নমস্কাৰ মই কৃষ্ণাই পুনৰ আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে চাই থাকক বেবীৰাজ টিভি। আজিৰ ভিডিঅ' আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছে যে শিশুসকলৰ স্কিনৰ যত্ন কেনেদৰে ল'ব লাগে, অৰ্থাৎ ঠাণ্ডা দিনত স্কিনৰ যত্ন কেনেদৰে ল'ব লাগে। হয়, এতিয়া যথেষ্ট ঠাণ্ডা পৰিছে। এইখিনি সময়ত শিশুসকলক খোৱা বোৱাৰ উপৰিও স্কিনখনৰো যথেষ্ট পৰিমাণৰ যত্ন লোৱাৰ প্ৰয়োজন, যিখিনি যত্নৰে শিশুসকলৰ স্কিনখন সুস্থ কৰি ৰাখিব আৰু এখন ভাল স্কিন আপোনালোকে শিশুটিৰ পৰা লাভ কৰিব পাৰিব। সেইখিনি কৰিবৰ কাৰণে আপোনালোকে অভিভাৱকসকলে যথেষ্ট পৰিমাণৰ দায়বদ্ধ। ঋতু পৰিৱৰ্তনৰ লগে লগে শিশুসকলৰ স্কিনখনৰো যথেষ্ট খিয়াল ৰখাৰ প্ৰয়োজন হয়। শিশুসকলৰ স্কিনখন বহুত কোমল হয়, সেয়ে সিহঁতৰ স্কিনখনো সোনকালে ক্ষতি হোৱাৰ সম্ভাৱনা বেছি। চ' এই ভিডিঅ'টোৱে আপোনালোকৰ বাবে যথেষ্ট লাভান্বিত হ'ব বুলি মই ভাবোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ' আগলৈকে যদি বিচাৰে মোক কমেণ্ট যোগে নিশ্চয় জনাব বুলি আশা কৰিলোঁ। শিশুসকলৰ স্কিনখন ভালে ৰাখিবলৈ হ'লে প্ৰথমে সিহঁতক চাফা চিকুণ কৰি ৰাখিব লাগিব। শিশুসকলক খোৱা বোৱাৰ প্ৰতিও বিশেষ যত্নৰ প্ৰয়োজন। শৰীৰত যাতে পানীৰ পৰিমাণ কমি নাযায় তাৰ বাবেও পানী খাব পৰা শিশুসকল পানী যথেষ্ট পৰিমাণে খুৱাব লাগে। যিসকল শিশুৱে মাতৃদুগ্ধ পান কৰে সেইসকল শিশুৰ মাতৃসকলে নিজৰ খোৱা বোৱাৰ প্ৰতি যত্ন লোৱাটো খুবেই প্ৰয়োজন আৰু যথেষ্ট পৰিমাণে তেওঁলোকে পানী খাব লাগে, কিয়নো শিশুৰ দেহত যাতে পানীৰ পৰিমাণ কমি নাযায়, সঠিক মাত্ৰাত পানীখিনি শিশুৰ দেহত থাকে, তাৰ কাৰণে শিশুসকলে মাতৃদুগ্ধ সঠিক মাত্ৰাত পাব লাগিব। সেয়ে তেওঁলোকে পানী খোৱাটো খুবেই প্ৰয়োজন। ইয়াৰ পাছত কওঁ যে শিশুসকল থকা ৰুমত বহুতো সময়তে শিশুৰ পেৰেণ্টছে ৰুম হিটাৰ ব্যৱহাৰ কৰা দেখা যায়। ৰুম হিটাৰ ব্যৱহাৰ কৰিব, কিন্তু যথেষ্ট পৰিমাণৰ ব্যৱহাৰ নকৰিব, কিয়নো ৰুম হিটাৰেৰে চাৰিওফালৰ পৰিৱেশটো শুকান কৰাৰ লগতে শিশুৰ শৰীৰত আৰু স্কিনত যিটো পানীৰ পৰিমাণ থাকিব লাগে সেইখিনিও শুকাই পেলায় আৰু পানীৰ পৰিমাণটো তেতিয়া শৰীৰ আৰু স্কিনৰ পৰা কমি যায়, মানে অৰ্থাৎ শৰীৰত কমি গ'লে স্কিনখনো শুকান হৈ পৰে। সেয়ে আপোনালোকে ৰুম হিটাৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ নকৰিব। শিশুৰ যদি স্কিনখন আপোনালোকে ভাল হৈ থকাটো বিচাৰিছে তেনেহ'লে এইখিনি কথা আপোনালোকে ভালদৰে মনত ৰাখিব আৰু ঠাণ্ডাৰ সময়খিনিত আপোনালোকে ভাল ধৰণে শিশুক গৰম লাগি থকাকৈ কাপোৰ কানি পিন্ধাই ৰাখিব। শিশুসকলক শৰীৰৰ তাপমানৰ লগত মিলাই কুহুমীয়া পানীৰে গা ধুৱাব। গা ধুৱাই শুকানকৈ মচি দিব লাগিব। তাৰ পাছত শিশুটোক ভাল ব্ৰেণ্ডৰ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব আৰু যদি মইশ্চাৰাইজাৰ নাথাকে তাৰ পৰিৱৰ্তে আপোনালোকে নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে। শিশুসকলৰ কাৰণে নাৰিকল তেল যথেষ্ট উপকাৰী আৰু ই স্কিনত মইশ্চাৰাইজাৰৰ দৰে কাম কৰে, গতিকে আপোনালোকে শিশুসকলৰ কাৰণে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। পৰাপক্ষত শিশুসকলক ডেইলি যদি মাছাজ দিব পাৰে তেনেহ'লে বহুত ভাল। আমাৰ সৰু অৱস্থাত মাছাজ দিয়া হয়, কিন্তু পাছলৈ কমাই দিয়ে মাছাজ দিয়াটো। যদি পাৰে, যদি সম্ভৱ হয় তেনেহ'লে মাছাজ দিয়াৰ ব্যৱস্থা কৰিব, স্কিনটো সুস্থ হৈ থাকিব। এনেদৰে শিশুসকলৰ যত্ন লোৱাৰ পাছত যদি শিশুসকলৰ স্কিনখনৰ আপোনালোকে ভাল ফলাফল দেখা নাপায় বা এখন সুস্থ স্কিনৰ দৰে নালাগে তেনেহ'লে আপোনালোকে নিশ্চয় ডাক্তৰৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন আছে আৰু ডাক্তৰৰ লগত আলোচনা কৰক কেনেধৰণে শিশুটোৰ যত্ন ল'ব লাগে আৰু কেনেধৰণৰ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিলে শিশুটোৰ স্কিনখন ভাল হ'ব, সেইখিনি কথা আলোচনা কৰক আৰু তেওঁলোকে দিয়া পৰামৰ্শ আপোনালোকে গ্ৰহণ কৰক আৰু সেইধৰণে শিশুটিৰ যত্ন লওক। দেখিব আপোনালোকৰ শিশুটিও এখন সুস্থ স্কিনৰ গৰাকী হৈছে। আপোনালোকে ঠাণ্ডা দিনত শিশুটিক কেনেধৰণে স্কিনৰ যত্ন ল'ব লাগে সেইখিনি কথা আপোনালোকে ভিডিঅ'টোত পালে আৰু ইয়াৰ পৰা উপকৃত হ'ব বুলিও মই আশা কৰোঁ আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক ক'ব চেষ্টা কৰিছোঁ। ভিডিঅ'টোত বেছি টাইম আপোনালোকৰ লোৱা নাই, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই লওক আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবচোন যদি কৰা নাই। এনেধৰণে বেলেগ বেলেগ ধৰণৰ ভিডিঅ' চাই থাকিবলৈ যদি বিচাৰে বা আৰু কেনেধৰণৰ ভিডিঅ' বিচাৰে আপোনালোকে মোক কমেণ্ট যোগে জনালেও সেই ধৰণৰ ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। নমস্কাৰ।